look at this. মই এতিয়া গৈ আছোঁ এতিয়া আমি চাহ খামগৈ চাহ খাই আমি অলপ ঘূৰিম আপোনালোকক ভিউ চিউ দেখাম আপোনালোকে চাই থাকিব খালি চেনেলটো লাইক কৰিব ছাবস্ক্ৰাইব কৰিব চাই থাকক আমি এতিয়া গেংটকত আছোঁ এইখনত দাম কম পাম নেকি অঁ আমি এতিয়া এখন হোটেলত সোমাই আছোঁ হাই গাইজ এতিয়া আমি গেংটক চিটি ঘূৰিবলৈ আহিছোঁ টাউন আমি চাব আহিছোঁ আপোনালোকক দেখাই আছোঁ ভিউ চাই থাকিব এই গেংটক চিটি গাইজ আহক চাওক গেংটক প্লেচ চাওক খালি আজি অলপ ৰ'দ আছে আজি গৰমো আছে অলপ প্ৰব্লেম আছে কিন্তু এতিয়া আমি গৈ আছোঁ গেংটক টাউন ঘূৰি আছোঁ আপোনালোক দেখাই যাম চাই যাব আপোনালোকে ভিউ চাওক গাড়ীত যাব পাৰিলে আমি বহুত কম দূৰৰ ৰাস্তা বুলি কৈছোঁ মানে আমি খোজকাঢ়ি গৈ আছোঁ I've been living life right like I could just die any minute. Going for a ride down the side, PCH, country limit. I don't need a guide, follow lights, take me where I wanna visit. Are you alive? I'll just breathe in. Cause I've been living life right like I could just die any minute. Going for a ride down the side, PCH, country limit. I don't need a guide, follow lights, take me where I wanna visit. Are you alive? I'll just breathe in. Flashing red light. Guys, আমি এটা আহি আছোঁ এটা ৱাটাৰফল আমি গাড়ী পৰা আমি এটা ৱাটাৰফল চাব আহিছোঁ আপোনালোকক দেখাই আছোঁ চাই যাব কেনেকুৱা পায় আপোনালোকে কমেণ্ট কৰি জনাব থেংক ইউ গাইজ ৱাটাৰফল আপোনালোকে আহিলে এইটো চাব পাৰিব কাঞ্চন ৱাটাৰ কি আছিল নামটো নামটো কি আছিল নামটো কি আছিল বৰ্ড আছে বৰ্ড দেখা আছে মোৰ লগত এইটোৱে হ'ল ৱাটাৰফলছটোৰ নাম Gangtok, kamu boleh sendiri. Yeah, I got it. Good. On the screen at last, they ain't looking inside for the name. They wanna be like by everybody in sight, but trust me, being free ain't spotlights. So it's long nights and it's long fights with yourself all the time to get your mind right. But if you put in the work, you can find the light. Alright, I'll do anything that I feel like I wanna do. I'm living life like I got nothing left to prove. No end in sight, just always staying on the move. I'll go all night if that's just what I got. আমি এটা ভিউ গৈ আছো
বহুত ডাউন হয়। Cause I've been living life right like I could just die any minute. Going for a ride down the side, PCH country limit. I don't need a guide, follow lights, take Yes, me where I wanna visit. Are you alive? I'll just breathe in. Cause I've been living life right like I could just die any minute. Going for a ride down the side, PCH country limit. I don't need a guide, follow lights, take me where I wanna visit. Are you alive? Yes, I'll just breathe in. টেম্পলটো দেখা আছে আপোনালোকক কৰি আহিলোঁ এই টেম্পল হয় চব ये अंदर का टेम्पल बुद्धिस्ट टेम्पल है। গেংটকত গৰম হয় বহুত। বুদ্ধদেৱ টেম্পল ভিতৰত দেখাই আছে আপুনি। মনে মনে ফটো উঠাইছে। আমি টেম্পলৰ পৰা ওলাই আহিলোঁ বুদ্ধদেৱ টেম্পল গৈ আছোঁ। হাই গাইছ আমি এতিয়া বুদ্ধদেৱ টেম্পলৰ পৰা ওলাই গ'লোঁ। আমি এতিয়া যাম বেলেগ জেগাত যাম ইয়াৰ ওচৰত চাই থাকিব আপোনালোকে। চেনেলটো লাইক কৰিব ছাবস্ক্ৰাইব কৰিব চাই থাকক। আমি এতিয়া ৰিটাৰ্ণ গাড়ীলৈ গৈ আছোঁ। আমি বুদ্ধদেৱ টেম্পলৰ পৰা ওলাই গ'লোঁ আৰু কি আছে আপোনালোকক দেখামগৈ চাই থাকক। আমি এতিয়া গাড়ীত উঠি গৈ আছোঁ চাই থাকিব আপোনালোকক দেখাই আছোঁ ভিউ। আমি এতিয়া গৈ আছোঁ এটা ভিউ পইণ্ট। এইটো ভিউ পইণ্টটোৰ নাম হয় পাচি ভিউ পইণ্ট। আমি ওপৰলৈ গৈ আছোঁ দেখাই আছোঁ আপোনালোকক চাই থাকক। চাই থাকিব আপোনালোকে সেইটোৱে হয় ভিউ পইণ্ট। এখন কিবা দোকান হয় ইয়াৰ জংঘল চাওক। এখন খাৰা জংঘলেই হয় চাওক। ফটো উঠিবলৈ ভাল পাব আপোনালোকে। বাকী চাবলগীয়া ইমান হেৰি নহয় ফটো উঠি ভাল পাব। গোটেই জংঘল হয় ইয়াৰ ভিউ। পাহাৰ হয় এবাৰ দেখাইছিলোঁ এবাৰ দেখাই দিছোঁ। গৈ আছোঁ এতিয়া গৈ আছোঁ আমি গাড়ীলৈ। टाइम कितना हुआ तुम्हारा? टाइम अभी टाइम तो 3:30 2 मिनट आओ ऊपर चलते हैं। পাৰ্কৰ পৰা আমি নামি আহিলোঁ এতিয়া গৈ আছোঁ। ছোৱালী চাই পেলাই
এয়া আমি নামি আহিলোঁ গৈ আছোঁ আমি এতিয়া গাড়ীলৈ এতিয়া আমি গাড়ীত উঠিবলৈ লৈছোঁ হোটেলখিনি লওক পিছত এটা বাইক লৈ লওঁ অহা যোৱাৰ কাৰণে কিবা খং উঠিব পাণ দোকানখনকে দি দিম গাত দেখি লাভ আছে ঐ চিখৰ 5 টকীয়া 10 টকা ধ্যান এটা 5 টকীয়া চিখৰ 5 টকা লাভ আৰু কি লাগে দিলে 3 টকা মানে এইটো এটা মাৰ্কেটত সোমাইছোঁ Cause I've been living life right like I could just die any minute. Going for a ride down the side, PCH country limit. I don't need a guide, follow lights, take me where I wanna visit. Are you alive? Or just breathing? Cause I've been living life right like I could just die any minute. Going for a আপোনালোকে দেখি আছোঁ আমি এটা নতুন ডেষ্টিনেশ্যনলৈ আহিলোঁ ইয়াৰ পৰা গোটেই গেংকক চিটিখন দেখা যায় আৰু ইয়াত এটা ভূত বাংলা আছে স্পকি হাউচ তো আমি ইয়ালৈও যাম প্ৰথমে আমি তাৰপৰা আহি লওঁ আহি পেলাই আমি তালৈ যাম বৰ্তমান বৰষুণ বহুত আৰু পূৰা ঠাণ্ডা আহি গ'ল গতিকে আমি গৈ আছোঁ গণেশ মন্দিৰ और दार्जिलिंग व्यू এইটো কি হয় খাম্বাটো কি টাৱাৰ হয় সাংঘাতিক টাৱাৰ এটা মানে মোবাইল টাৱাৰ আমি সোমোৱা মংটো নি না 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 এইটো নহয় ये शिव मंदिर है शिव मंदिर है मंदिर पर नामी गई आमी আপোনালোকক ভূত বাংলা দেখাম আমি ভূত বাংলা চাব গৈছোঁ আমাৰ ইপিনেতো আমি পূজা কৰোঁ সব মেকানিজম ৰেডি আছিলে মানে মেইন কথা এইটোতো আহি গ'ল টকা ভয় খুৱাবৰ কাৰণে তো সেইবিলাক ৰেডি আছিলে সব হৈ যাব কিমান হ'ব 25,000 টকা বাজেট ৰাখি দে গাইছ আমি এতিয়া হনুমান টেম্পল উঠি আছোঁ প্ৰায় 7,000 ফিটতকৈ ওখ আছে 7,000 ফিটতকৈ বেছিহে হ'ব বহুত ওখ হনুমান টেম্পল আমি গৈ আছোঁ গেংটকৰ চবতকৈ ডাঙৰ মন্দিৰ হনুমান মন্দিৰ
से संजीवनी लेकर आ रहे थे तब उन्होंने इस स्थान पर विश्राम किया था, इसलिए इस स्थान का सिद्ध पीठ के रूप में प्रसिद्ध है। मंदिर परिसर का रावणक गचकी थकार सिम्बलो আছে मंदिर एवं हनुमानक टावर का निर्माण हुआ भगवान राम जी के এইটো কোনোবা এটা অসুৰৰ পেটত সোমাই গৈছিল হনুমান का प्रदर्शन शुरू हुआ, साथ ही पूरे এইটো দেখা পাব আপোনালোকে वनस्पति एवं सारोपण किया गया। এটা হনুমান এটা গোবৰ্ধন পৰ্বত দাঙিছিল আৰু হেৰি আছে চাওক वर्ष एটো কোৱাচোন কিমান চন হনুমানৰ গোবৰ্ধন পৰ্বত ডঙাৰ এটো কিমান চন কোৱা তো লিখা আছে হিন্দী ইলেক্টিভ আছিল তোমাৰো ইলেক্টিভ চন কোৱা মই হিন্দীটো লিখি আছিল তথাপি এটো কিমান চন 9 6 3 9 তিনি এলাকা নাছিল না এটো 6 দুই নম্বৰটো 6 পিছৰটো 6 এটো 3 9 আৰু এটো হল একটো এলাকা হ'ব না না 6 নহব এটো 2 6 নহব 6 এটোহে আছিল 6 এটোহে আছিল এইটো হয় আপোনালোকৰ এটো এক এটা নহয় এটো আছিল 7 মন্দিৰ 8 হ'ব परीक्षित का 1986 पुनर्निर्माण किया गया 6 নহয় 6 নহয় 1989 হ'ব 6 নহয় 6 এটা ৰাম মন্দিৰ এই আছে এইটো আছে এপু ইয়াত লিখা আছে আপোনালোকে পঢ়ি চাব গম পাব 8 আগতে এনেকুৱা আছিল মানে আপোনালোকে তলৰ আখৰকেইটা পঢ়ি চাব তেতিয়া আপোনালোকে বুজি পাব ভালকে পঢ়ি চাব গম পাব তেতিয়াহ'লে এই দেখাই গৈছে হনুমানটো লিখা আছে কিবা চাই ল'ব হৈ গ'ল গাইজ মই ইমানটো দেখালোঁ আহক আহি পেলাই ভালকৈ চাওকহি ওপৰটো দেখাই দিছে এখন পতাকা আছে হনুমানৰ পতাকা আছে আছে অলপ তো নেদেখি আপোনালোকৰ ভিউটো দেখাম বুলি ভাবিছিলোঁ ভিউটো নেদেখি ভালকৈ ক্লাছ মাৰি পেলাই চাওঁ নেকি ক্লাছ মাৰিলেও নেদেখি সত্যযুগত ধৰক মহত্ব আছিল এইটো মন্দিৰ বহুত ইমান মহত্ব থকা মন্দিৰ কলি যুগত আপোনালোকে হনুমান মন্দিৰ আহক হনুমান মন্দিৰতে আপোনালোকে হেৰি পাব সিয়া ৰাম জি কে কাঠ সৱাৰে यह हनुमान चालीसा सागर रामदूत अतुलित बल धामा महावीर विक्रम वदनंगी कंचन वरण विराज सुरेशा जय हनुमान हनुमान चालीसा लिखा है सरकारे ভাল बनाइছে बहुत पैसा खरच कर ভাল কৰিছে ভাল মন্দিৰ বনাইছে চৰকাৰক ধন্যবাদ ये আছিল गाइस हनुमान टेम्पल ইয়াত বতাও মাৰি আছো एकदम बोली फील पाব আপোনালোকে মেঘৰ মাজত থকা নিচিনা লাগিব
লৈ যাব পাৰিম নেকি? Cause I've been living life right like I could just die any minute. Going for a ride down the side, PCH, country limit. I don't need a guide, follow lights, take me where I wanna visit. Are you alive? Or just breathing? Cause I've been living life right like I could just die any minute. Going for monastery. monastery gate. Itu main gate. আমি সোমাই গৈ আছো এতিয়া চাই থাকিব गए आसो मनोकामना पूर्ण होता है तो ये लोग आता है हाँ यहाँ में कुछ लिखा हुआ है पूरा देखा रहा है কিবা লিখা আছে ইয়াত মন্ত্ৰ লিখা আছে আহক চাওক ভাল আছে মন্দিৰটো পাণ্ডাৰ চিম্বলত আছে ডাষ্টবিন হয় এতিয়া ইয়াত ভাল বনাইছে বিল্ডিং বিলাক নোৱাৰিম আৰু সোনকালে আহিব লাগিছিল আমাৰ মৰ্নিং ৰাতিপুৱাতে ওলাই আহিব লাগিছিল মৰ্নিং নাহিলোঁ তো আৰু এফালে মূৰ্তি চুটি আছে আপোনালোকৰ কিবা মূৰ্তি আছে দেখাই আছে ফুলো আছে ভালকৈ সজাইছে মন্দিৰটো বহুত এটা মনোমোহা পৰিৱেশ চাই থাকক আপোনালোকে কৈ দিলে কংসং লাখাং হৈ গৈছে গাইজ আমি এতিয়া যাবলৈ ওলাইছোঁ আৰু মন্দিৰটো বন্ধেই হৈ গ'ল গাইজ ইমানে ইয়াত পুৰা ফুলেই আছে নাৰ্জী ফুল আছে পুৰা এইজোপা কাগজ ফুল দেখালো এইখিনি খুন্দি দিলে মাহে মাহে 2-4খন গাড়ী কিনি ভাড়াত দিওঁ তো ডাঙৰ হয় তো ইয়াত বৌদ্ধিষ্ট মানুহৰ কোনোবাৰ কবৰ বৌদ্ধিষ্ট মহৎ লোকবিলাকৰ কবৰ এই লামাৰ মহৎ মানুহ এইবিলাক আমাৰ নিচিনা মানুহ নহয় प्रॉब्लम है ये इसका कलर ना जैसे हनी का कलर होता है ना सही रहता है थैंक यू गाइस আমি এমজি মাৰ্কেট আহি আছোঁ অলপ দেখাই আছে এমজি মাৰ্কেটৰ চিন এমজি মাৰ্কেট উঠিবলৈ মোবাইলটো চাৰ্জ নাই নহয় 2% আছে